ধন্যবাদ সকলকে। টিকেট হয়েছে বিপিএফ, এটাই মুরব্বী টিকেটে আমার ইয়াত সরকার চিফ হিসাবত থাকিল, মুরব্বী হিসাবত থাকিল, টিকেট হয়েছে হাগ্রামা মহিলাৰী ডাঙৰীয়া। তো আমি যোৱা 17 বছৰত কি চাইছো ৰাইজ, যোৱা বছৰ 17 বছৰত এইটোৱেই চাইছো যে তেখেতসকলৰ ৰাইজৰ কাৰণে কোনো চিন্তা নাই, ৰাইজৰ কাৰণে তেখেতসকলৰ কোনো ইণ্টাৰেষ্ট নাই, ৰাইজৰ কাৰণে সেৱা কৰিবলৈ তেখেতসকলৰ অবজেক্টিভ এমছ এণ্ড অবজেক্টিভছ নাই। আৰু সেইকাৰণে আজিৰ তাৰিখত ৰাইজে পৰিৱৰ্তনৰ নামত ইমান বৃহৎ জনসংখ্যাত ওলাই আহিব পাৰিছে। মই আজিৰ তাৰিখত এইটোৱেই ক'ব বিচাৰিছো যে যিখন পৰিৱৰ্তন জনসভা হৈ আছে, আমাৰ কাৰণে এইটো পৰিৱৰ্তন জনসভা, এইটো হয় সঁচা কথা, কিন্তু মই এইখিনি কথাও ক'ব বিচাৰিছো যে আপোনালোকে যি হাৰত ইয়াত উপস্থিত হৈ আছে, UPPL দলৰ জনসভাত উপস্থিত হৈ আছে, সেইটোৱে প্ৰমাণ কৰিছে, সেইটোৱে ইংগিত দিছে যে আজিৰ তাৰিখত আপোনালোকে সকলোৱে BPF-ক বাই বাই বিদায় কৰি দিছে। আৰু সেইকাৰণে আজিৰ তাৰিখত BPF-এ কোনোদিন চৰকাৰ গঠন কৰিব নোৱাৰিব। মই বিশেষকৈ এইটো কথাই ক'ব বিচাৰিছো যে আমাৰ UPPL দলৰ যিটো পৰিৱৰ্তন জনসভা, সেইটো একচুৱেলি পৰিৱৰ্তন জনসভাটো হয়েই, কিন্তু আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিছে যে এইটো আমাৰ কাৰণে একচুৱেলি বিজয় উৎসৱ। আমাৰ অলৰেডি জিকি গৈছে, UPPL চৰকাৰ গঠন কৰি গৈছে, গঠন কৰিবই, এইটো কোনেও ৰখাব নোৱাৰে, সেইটোৱে আপোনালোকে প্ৰমাণ কৰি দিছে ৰাইজ। মই এই সময়ত বিশেষকৈ দুই এষাৰ কথা সাঁওতালি ভাষাত ক'বলৈ মই অনুৰোধ জনোৱা হৈছে। মই সাঁওতালি ভাষাত নিশ্চয় দুই এষাৰ কথা ক'ম যে manukan gogo baba boya misraku tine nore pe sohor teker kan mitten katha adi puste ho gaya je bharat sadin tainam kon jahan pe rajnitik dol ki sarkare gothone buka jotto rajnitik dol ki abu dekhen vote bank hisabe ko ব্যবহার ke guna abu dekhen vote bune ma ar ile nam vote bune ko nyapam guna mit taka puisa ko am tuka menkan mone bocor ko chehra babun yel yama no tange jotokon dukriya bisoy je kada karon te tinya bu vote bune ma ko kan tinyo kala bipun hitawo kan oka ko dabi bun samanget kan oka ko bo katang ko am tuka kan oka da katha di bakko purawit kana ar none ho 2003 kon kata BTC sarkar tahe kan eken uidor nahel party tahe kana BPF tahe kana hagramo molori maase tahe kana